নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অলপ ফুৰিব ওলাই আহিলোঁ। এইটো বুঢ়ীনগৰ পুখুৰী। আপোনালোকে হয়তো চিনি পাবও পাৰে, কিছুমানে চিনি নাপাবও পাৰে। এইটো আমি বুঢ়ীনগৰ পুখুৰীৰ ফালে ফুৰিব আহিলোঁ অলপ। পুখুৰীটোৰ চাৰিওফাল বহুত ডাঙৰ পুখুৰী হয়, পুৰণিকলীয়া পুখুৰী। ইয়াৰ পানীত মানুহে গা ধুৱায় আৰু ইয়াৰ পানীটো বিশুদ্ধ পানী হয়। এইফালে মোৰ মাৰ ঘৰত আহিব লাগে, সেইকাৰণে ইয়াত সোমালোঁ। সেইফালে বুঢ়ীনগৰ দেউল বুলি ক'লে বিখ্যাতে হয়। এইফালে দেউল হয়, পশ্চিম পাৰত ডাঙৰ দেউল। এই পুখুৰীটো ৰজা আৰিমত্তই খন্দাইছিল আৰু এই গাঁওখনৰ নাম হৈছে এইখিনি সেনাপতিপাৰা। ইয়াত মুঠ মাটিকালি আছে ৮৫ বিঘা ১ কঠা ১৬ লেচা। পানীৰ ভাগ ৫১ বিঘা ৩ কঠা ৪ লেচা পানীৰ ভাগ। ইয়াত পাৰ ভাগ ৩৪ বিঘা ৩ কঠা ১২ লেচা। এইখিনিয়ে ইয়াৰ। ৰজা আৰিমত্তই খন্দনৰ সময় হৈছিল ১১০০ চনৰ পৰা ১২০০ শতিকাৰ ভিতৰত। আনুমানিক গভীৰতা ২৫-৩০ ফুটৰ ভিতৰত। বহুত ডাঙৰ হয়, বুঢ়ীনগৰ দৌল বুলি ক'লে বিখ্যাতে হয়। এইটো দৌল বিহু দুদিনীয়া, বহাগৰ 11-12 তাৰিখে ইয়াত দৌল বিহু হয়।
আমাৰ ওচৰতে ননৈ নদী আছে এই ননৈ নদীৰ দলং পাইছোঁহি আৰু ননৈ নদী এইফালেৰে এইবাৰ মাথাউৰি ভাঙিছিল এইফালেৰে পানী গৈ এইবাৰ মাথাউৰি ইয়াত বহুত ডাঙৰকৈ ভাঙিছিল ঠিক আছে এতিয়ালৈ এৰিছোঁ